Hi guys, welcome back to my YouTube channel MSJG Blog. মোৰ পুনৰ এটা YouTube channel ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ YouTube channelলৈ স্বাগতম জনাইছোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এইবিলাক চাৰিওফালে পানীয়ে পানী আৰু কোনো দিনেই মই মানে এনেকুৱা পানী দেখা নাছিলোঁ আমাৰ এইটো অঞ্চলত আমাৰ মা দেউতাহঁতেও দেখা নাছিলে বোলে ইমান পানী হৈছে আজি অলপমান মানে ৰ'দ দিলে ৰ'দ দিয়াৰ কাৰণে অলপমান বাহিৰৰ ফালে ওলাই আহিলোঁ আৰু অলপমান ভিডিঅ' বনালোঁ আপোনালোকক আমাৰ এইটো অঞ্চলৰ মানে বানপানীৰ মানে কিমান হৈছে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক মানে বহুত বেয়া পৰিস্থিতি মানে ইমান বানপানী জন্মত দেখা নাছিলোঁ আজি এইবাৰ মানে প্ৰথম আৰু এই ঘৰ মানুহে মানে ভেল বনাই থৈছে এই ভেলখনেৰে মানে ঘৰৰ ভিতৰত সোমাই যায় মানে চাৰিওফালে পানীয়ে পানী এইটো হ'ল ৰাস্তা এতিয়া আমি অলপমান আগৰ ফালে গৈ আছোঁ আৰু এইবিলাক পানীৰে পূৰা ভৰি আছে চাওকচোন আপোনালোকে কিমান পানী এনেকুৱা পানী হৈছে মানে এইবাৰ বানপানী এতিয়া অলপমান আমি আগৰ ফালে গৈছোঁ এইখন বৰ হাজিৰা গাঁও আমাৰ মানে ঘৰৰ ওচৰতে হয় মানে কিমান পানী আছে যাওক আপোনালোকে ৰাস্তা ৰাস্তাই পূৰা পানীৰে পূৰা ভৰি গৈছে এই চাওক কিমান মাছ পাইলোঁ চাওক জালখনত কিমান মাছ এনেকৈ একদম পূৰা ফুল হৈ আছে চাওক বা মাছ এইবিলাক চব বানপানী থকা মাছ আৰু মানুহজনৰ ফূৰ্তি দাদা তামাম হৈছে দেই বা আৰু এতিয়া আমি যুৱ আহিছে মোৰ লগত তাৰপিছত এনেকুৱাকৈ গৈ আছোঁ আৰু ৰাতি মাছ চাবৰ কাৰণে আৰু এইটো জালত কিবা মাছ লাগিলে এইটো শ'ল মাছৰ পোৱালি এইটো যুৱ আগৰ ফালে যাই থাক চাওঁ আৰু কি আছে ইয়াতে আৰু এইবিলাক আপোনালোকে দেখিছেনে এইবিলাক গোটাই কেঁচু আৰু বানপানীত এইবিলাক কেঁচু গোটাই ওলাই আহিছে ৰাস্তাত এইবিলাক চাওক কিমান পূৰা ভৰি আছে কেঁচু এইবিলাক আৰু এটা মাছ লাগিছে কিবা এইটো আৰু এইটো কেঁকোৰাটো মানে মাছটো ধৰি আছে নাই কেঁকোৰাটো গ'ল এইটো কি কাৱৈ মাছটো লওঁ আৰু এতিয়া আমি মাছ বিচাৰিয়ে গৈ আছোঁ পোৱাই নাই আৰু এই ডাল হ'ল খাপৰে মাছ বিচাৰি আহি আছোঁ এতিয়া আৰে আপোনালোকে চাওক কিমান মাছ পালে দাদাজনে জালত বা পূৰা আচৰিত মাছ ধৰিছে দে জালেৰে আৰু এইবিলাক চব বানপানীত আছে মাছবিলাক আৰু এতিয়া মই গৈ আছোঁ মানে গোপাল হাইস্কুল মই য'ত মানে শিক্ষা গ্ৰহণ কৰিছোঁ সেইখন স্কুলত বৰ্তমান মই গৈ আছোঁ সেইখন স্কুল মানে আপোনালোকক পৰিৱেশটো আপোনালোকক দেখাম বানপানীৰ পৰিৱেশ আপোনালোকে চাই থাকক ভিডিঅ'টো মানে ইমান বেয়া পৰিস্থিতি মানে বহুত বেয়া লাগিলে মানে মই স্কুলখনো আজি মানে পানীৰ তলত আৰু এইখন হ'ল গোপালথান হাইস্কুল আমাৰ ঘৰৰ ওচৰতে অৱস্থিত এইখন স্কুল আৰু এইখন স্কুলো মানে এতিয়া পানীৰ তলত মানে ইমান বানপানী হৈছে এইবাৰ আৰু এতিয়া আমি বান সাহায্য দিব হৈছে এইবিলাক চাউল নিমখ মিঠাতেল তাৰপিছত আৰু মচুৰ দাইল দিলে